প্ৰণাম। এই প্ৰেক্ষাপটৰ সমূহ দৰ্শকক স্বাগতম জনাই আজি আমি আমাৰ অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আজি আমি আপোনালোকক সদূৰ নগাঁৱলৈ লৈ যাম। তাত আমি যি অনুষ্ঠান সংগ্ৰহ কৰোঁ সেই আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাকক। আমি এতিয়া নগাঁৱলৈ যাবলৈ ওলাইছোঁ। কি কাৰণে ওলাইছোঁ এতিয়া নকওঁ, আপোনালোকে দেখি আহিব কিহৰ কাৰণে আমি নগাঁৱলৈ যাবলৈ ওলাইছোঁ। আমি বাবু ক'লে যাওঁ? নগাঁও। আমি আহি নগাঁৱৰ দেওধৰ চাৰিআলিৰ শ্ৰীমন্ত শংকৰ মন্দিৰ প্ৰাংগণৰ সন্মুখত উপস্থিত হৈছোঁহি। এতিয়া আপোনালোকক কাৰ্যসূচীসমূহ দেখুৱাম। नहीं तो तुम्हारे शरण करे मुखपते बारे कपना धर्म और ध्वजा এই ধর্ম ধ্বজা ধান উত্তোলন করবার বাবে আমার রামচন্দ্র সভাপতি মুক্তি কুমার দাসদেব আমার মাজত আছে। তেখেতে ধর্ম ধ্বজা উত্তোলন করবার লগতে আমার যোৰহাট বন্তি আজি পতাকা উত্তোলনৰ বাবে দায়িত্ব দিয়া সভাপতি মুক্তি কুমাৰ দাসক সমিতিৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছে। এয়া তেখেতক সম্বৰ্ধনা জনাইছে সমিতিৰ সম্পাদক চম্পক বৰাই। ৰাস উদযাপনৰ প্ৰথম কাৰ্যসূচী ধৰ্মধ্বজা উত্তোলন কৰিবলৈ আগবাঢ়িছে সমিতিৰ সভাপতি মুক্তি কুমাৰ দাস। তেখেতে প্ৰথমে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই বন্তি গছি জ্বলাবলৈ আগবাঢ়িছে। এয়া ৰাস উদযাপন সমিতিৰ সভাপতি মুক্তি কুমাৰ দাসে বন্তি প্ৰজ্বলন কৰিবলৈ আগবাঢ়িছে আৰু তেওঁক সহায় কৰিছে এই অঞ্চলৰ গণ্যমান্য বিশিষ্ট সমাজকৰ্মী কমল শইকীয়াই। এয়া ধৰ্মধ্বজা উত্তোলন কৰিছে ৰাস উদযাপন সমিতিৰ সভাপতি মুক্তি কুমাৰ দাসে। ধৰ্মধ্বজা উত্তোলন হৈ গ'ল। লগে লগে পৰম্পৰা অনুযায়ী ফুল তাল বজাই সম্ভাষণ জনোৱা হৈছে, আদৰণি জনোৱা হৈছে। একাষাৰ হ'লেও আমাৰ ৰাইজক জানিবৰ কাৰণে তেখেতৰ ওচৰলৈ আমি মাইক্ৰফোন পাছ কৰিম। নমস্কাৰ। সকলোৰে চৰণত সেৱা জনাই আজি আমাৰ শ্ৰীমন্ত শংকৰ মন্দিৰ নামঘৰ আৰু শংকৰী কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত অনুষ্ঠিত হোৱা শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ আজি দ্বিতীয় দিনাৰ দ্বিতীয় কাৰ্যসূচী পতাকা উত্তোলন ধৰ্মধ্বজা উত্তোলন ভাগ কৰিবলৈ অৱগাত দায়িত্ব দিলে।
ধৰ্ম সংস্কৃতৰ ধী ধাতুৰ পৰা ধৰ্মৰ উৎপত্তি আমি তাক অনাদি অনন্ত কালৰ পৰা মানি আহিছোঁ। ধৰ্মই সমাজত শৃংখলাবদ্ধতা, জ্ঞান গংগা আৰু অথবা জীৱনৰ সুগম পথ, যাক উঠি উঠিকে আমি হৃদয়ংগম কৰিব পাৰোঁ যে জীৱই জাতি আৰু মানৱ সেৱা এখন ধৰ্ম। হিন্দু, মুছলিম, শিখ, খ্ৰীষ্টিয়ানৰ ধৰ্ম পৃথক নহয় ইয়াৰ মৰ্ম। অৰ্থাৎ ধৰ্মই সমাজত শৃংখলাবদ্ধতা, শান্তি সম্প্ৰীতি হাতত ৰাখে আৰু সকলোৰে মাজত মিলা প্ৰীতিৰে বসবাস কৰিবৰ কাৰণে আমাক অৰিহণা যোগায়। ধৰ্ম পতাকা উত্তোলনৰ দায়িত্বভাগ, ধৰ্মধ্বজাভাগৰ দায়িত্বভাগ এই অৱকাশ অৰ্পণ কৰিলে সবাৰো চৰণত সেৱা জনাই মই এটি ভগৱন্তৰ আমাৰ গুৰুজনাৰ ঘোষাৰে প্ৰাণ প্ৰভু তোমাৰ চৰণে নিমেষু কমেৰি মন অ তুমি মূৰনাথ মই অনাথ জানি আলৈ লোক চেৰাৰ চৰণত সকলোৱে আমি প্ৰণিপাত জনাই আজি এই আমাৰ দ্বিতীয় কাৰ্যসূচী ইয়াতে সমাপন কৰা। আমি জি কে প্ৰেক্ষাপটৰসমূহ দৰ্শকক আজি নগাঁৱৰ দেওধৰত অনুষ্ঠিত ৰাস মহোৎসৱলৈ আমি লৈ আহিছোঁ। এতিয়া আজি পুৱা ভাগত প্ৰথম পতাকা উত্তোলন কাৰ্যসূচী সমাপ্ত হ'ল। এই বাপসকল মন্দিৰৰ সন্মুখত থিয় হৈছে শ্ৰীমন্ত শংকৰদেৱ নামঘৰ শংকৰী বিকাশ কেন্দ্ৰৰ সৌজন্যত এই দেওধৰ অঞ্চলত বাৰগাঁৱৰ ৰাইজৰ প্ৰত্যেক বছৰে খুব সুন্দৰ ৰাস মহোৎসৱ হয় বুলি এটা নাম আমাৰ ৰবীন দাসদেৱ আছে। তেখেতক আমি এই দেওধৰ ৰাস উৎসৱ সম্পৰ্কে দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। দেওধৰ চাৰিআলি প্ৰতিষ্ঠিত 1947 চনতে এই দেওধৰ চাৰিআলি শ্ৰীমন্ত শংকৰদেৱ নামঘৰ আৰু কৃষ্ণ বিকাশ কেন্দ্ৰ এই নামঘৰভাগ আমাৰ অঞ্চলৰ বৃহত্তৰ আঞ্চলিক ৰাইজৰ দ্বাৰা প্ৰতিষ্ঠিত হৈছিলে। গতানুগতিকভাৱে আমাৰ তিনিটি কাৰ্যসূচী ইয়াত পালন কৰি অহা হৈছে। প্ৰথম কাৰ্যসূচী শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ, দ্বিতীয় কাৰ্যসূচী ৰাস মহোৎসৱ, তৃতীয় হ'ল কি অখণ্ড ভাগৱত পাঠ। এই তিনিটা কাৰ্যসূচী আমি সম্পাদন অঞ্চলৰ ৰাইজৰ আবাল বৃদ্ধা পণ্ডিত সমন্বিত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমাৰ এই পালন কৰি অহা হৈছে। এই বছৰো আমি দেওধৰ চাৰিআলি শ্ৰীমন্ত শংকৰদেৱ নামঘৰ আৰু কৃষ্টি বিকাশ কেন্দ্ৰতে আমি সন্মিলিতভাৱে ৰাস ভাগ আমি আয়োজন কৰিছোঁ। গতিকে ইয়াত আমাৰ পূৰ্বাসৰ যিটো পৰম্পৰা তাত আমি অটুট ৰাখিবৰ কাৰণে ভগৱন্তৰ চৰণত আমি প্ৰণিপাত জনাবৰ কাৰণে আমি ৰাস মহোৎসৱ যে আমাৰ বুৰঞ্জী খাত ধৰ্মীয় খাত ধৰ্মভেটিত প্ৰতিষ্ঠিত জ্ঞান গৰিমাৰে আমাৰ অধ্যুষিত মানৱ সেৱাৰ যি ধৰ্ম ইয়াক আৰোপ কৰি এক মনে এক চিতে এক দেৱ এক সেৱ এক বিনে নাইকেৱ ইয়াকে আৰোগত কৰি আৰু সাৰোগত কৰি আমি সকলোৱে সন্মিলিতভাৱে আমি এই তিথিভাগ আমি তিনিভাগ তিথি অৰ্থাৎ উৎসৱ আমি উদযাপন কৰি আহিছোঁ। ইমানেই যে আমি আমাৰ আৰু এজন অনুষ্ঠানৰ লগত জড়িত আছে কমৰ শইকীয়া। যোৱাবাৰ
আপোনালোকেতো ৰাস উৎসৱ ক'ভিডৰ কাৰণে পাতিব নোৱাৰিলে। এইবাৰ তথাপিও চৰকাৰৰ এটা SOP আছে, কেনেধৰণে আয়োজন কৰিছে? আমি চৰকাৰৰ নীতি নিৰ্দেশনা মানি এই অনুষ্ঠানটিত ৰাস মহোৎসৱ পাতিবলৈ আমি ওলাইছোঁ। শংকৰ জন্মোৎসৱ ভাগ আমি ক'ভিডৰ পৰিপ্ৰেক্ষিতত সেৱাৰ মাধ্যমেৰে আমি সমাপ্তি ৰাখিলোঁ। উৎসৱ হিচাপে আমাৰ শংকৰ গুৰুৱে দি যোৱা কলাকৃষ্টি আমি উদযাপন কৰিব নোৱাৰিলোঁ। গতিকে এইবাৰ শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ ভাগ আমি উলহ মালহেৰে পাতিবলৈ ওলাইছোঁ হওক। কিন্তু এটা কথা আমি সদায় লক্ষ্য ৰাখিম যে ক'ভিডৰ পৰিপ্ৰেক্ষিতত চৰকাৰী নীতি নিৰ্দেশনা আমি আখৰ আখৰে পালন কৰিম। হয়, ধন্যবাদ। কিন্তু এইখিনিতে যাৰ তৎপৰতাত এই অনুষ্ঠানটো জন্ম হ'ল, আমাৰ অঞ্চলৰ পিতৃ পিতামহসকলক আমি স্মৰণ কৰিবই লাগিব। আমি যদি ক'বলৈ যাওঁ, মৌখাটী গাঁৱৰ স্বনামধন্য শিক্ষাগুৰু মতিৰাম বৰাদেৱ প্ৰমুখ্যে তেখেতৰ গাঁৱৰ ৰাইজ, ওপৰ পাঠত যে আমি ক'বলৈ যাওঁ পাহিৰাম পণ্ডিত, সতৰাম বৰা প্ৰমুখ্যে ওপৰ পাথৰী গাঁৱৰ সমূহ ৰাইজ, আৰু দেওধৰত যদি আমি ক'বলৈ যাওঁ সৰুপাই বৰুৱা, হেম বৰা, মুকুন্দ বৰা, লক্ষীৰাম বৰা, উমা শইকীয়া, সৰুপাই বৰুৱা প্ৰমুখ্যে দেওধৰ গাঁৱৰ ৰাইজ, পাখিমৰা গাঁৱত তেনেকৈ লক্ষীৰাম দাস, বাপাৰাম দাস আৰু বুবুৰ নাম কি আছিলে, বুব দাস, তেখেতৰ সৈতে সেই গাঁৱৰ ধনেশ্বৰ দাসো আমি দেখাত জড়িত আছিল। তেখেতৰ দেউতাক আছিল সোণাৰী দাস। তেখেতসকলৰ তৎপৰতাত এই জন্ম লাভ কৰিছিল এই অনুষ্ঠানটি। বৰ্তমান এই অনুষ্ঠানটি বৰ্তি আছে। অসমীয়া জাতিক শংকৰ গুৰুৱে দি যোৱা কলাকৃষ্টি লৈ যাতে আমি বিশ্বৰ দৰবাৰত পৰিচয় দিব পাৰোঁ, তাৰে কামনাৰে উঠি অহা যুৱকসকললৈ মই আহ্বান জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। হয়, ধন্যবাদ। তেখেতে বৰ সুন্দৰ কথা ক'লে। পূৰ্বপুৰুষসকলক সোঁৱৰণ কৰিছে যিয়ে এই মন্দিৰভাগ ইয়াত স্থাপন কৰিছিল। আৰু তেখেতে আৰু এটা সুন্দৰ কথা কৈছে যে নৱপ্ৰজন্মৰ বাবে আমি এই কৃষ্টি সংস্কৃতি ৰাখিব লাগিব। অৱশ্যে হয়, আজি নৱপ্ৰজন্ম আমাৰ এই পৌৰাণিক আমাৰ শংকৰ গুৰুজনাৰ আদৰ্শৰ পৰা লাহে লাহে অকণমান আঁতৰি যোৱা যেন লাগে, বা তেওঁলোকক আমি আনিব পৰা নাই। কিন্তু আজি দেওধৰ অঞ্চলৰ এই ৰাইজৰ যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাই অসমবাসীৰ বাবে এটা আশাৰ সঞ্চাৰ আনিব বুলি আমি অনুমান কৰিছোঁ। এতিয়া আমি ইয়াৰ সভাপতি আছে মুক্তি কুমাৰ দাস, তেখেতে অনুষ্ঠানটো কেনেকৈ আয়োজন কৰিছে অকণমান আমাক দৰ্শকক জনাওক। আমাৰ এই অনুষ্ঠানভাগ আমাৰ যোৱা মাহত আমাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈছিল। তাতে আমাক ৰাইজে সভাপতি আৰু চম্পক বৰাক সম্পাদক লৈ এখন পূৰ্ণাংগ সমিতি, আমাৰ পৰিচালনা সমিতি গঠন কৰি দিয়ে। এই অঞ্চলৰ ৰাইজৰ সহায় সহযোগ, দান বৰঙণি, তাৰ মাধ্যমেৰে আমি এই ৰাস পৰিচালনা কৰিবলৈ আগবাঢ়িছোঁ। ইয়াত ৰাইজে আমাক টিপনালি কৰা নাই, ৰাইজে উৎসাহেৰে আমাৰ অনুষ্ঠান ভাগলৈ অৰ্থ আৰু সহযোগিতা আগবঢ়াইছে। ধন্যবাদ। আমাৰ সম্পাদক আছে, আপুনি এইবাৰতো চৰকাৰৰ এটা SOP আছে, তাৰোপৰি এই অনুষ্ঠানভাগ চলাবলৈ অৰ্থৰো প্ৰয়োজন। আৰু আমাৰ ইয়াত গোপীসকলক নৃত্য প্ৰদৰ্শন বা অন্যান্য যি আপোনালোকৰ নাটক আছে তাৰ কাৰণে আখৰাৰো ব্যৱস্থা কৰা হৈছে। আপুনি কেনেধৰণে আগবঢ়াই নিছে? যিমানখিনি পাৰোঁ মই সম্পাদক হ'লেও মই আজি এটা প্ৰথম আপোনালোকক কৈ লৈছোঁ, মই সম্পাদক যদিও মই তাৰমানে কি যিদিনাৰ পৰাই সম্পাদক হৈছোঁ, কিন্তু মই ভাবি লৈছোঁ এনেধৰণৰ হৈ গ'ল গোটেই মানুহখিনিয়ে যেন মোৰ কাৰণে সম্পাদকৰ নিচিনা হৈ পৰিল। সকলোৱে তাৰমানে হাত উজাৰি দি ওলাই আহিল। মই নিজে আজিলৈকে অনুভৱ কৰা নাই যে মই ক'ৰবাত কিবা কৰি গৈ আছোঁ বুলি। মই দেখিছোঁ প্ৰতিটো বস্তু মই ৰাইজৰ সহযোগত, ৰাইজেহে মোক আগুৱাই লৈ গৈ আছে। তেনেধৰণে মই ৰাইজক আগুৱাবলগীয়া হয়। তেখেতলোকে মোকে আগুৱাই দি আছে, কিন্তু তেখেতলোকৰ লগত মই সমানে গৈ আছোঁ। বিশেষ ক্ষেত্ৰত মই আমাৰ এইবাৰ তাৰমানে কি সমিতিখনত সম্পাদক বুলি নাছিলে, যুটীয়া সম্পাদক হিচাপে আমি দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ। মই চম্পক বৰা হিচাপে যুটীয়া সম্পাদক আছোঁ যদিও মোৰ লগত আৰু এজন সম্পাদক আছে, তেওঁ যুটীয়া সম্পাদক পদ্মকান্ত বৰা। আচ্ছা দেই, তেখেতেও তাৰমানে কি মোৰ এটি তাৰমানে কি মই যেনেধৰণৰ এজন সম্পাদক, তেখেতো তাৰমানে কি আমি দুইজন একেলগে সম্পাদক। হয়, ধন্যবাদ। চম্পক বৰাই বৰ সুন্দৰ কথা কৈছে যে তেওঁ যদিও সম্পাদক দিছে, তেওঁ সকলোকে সম্পাদক বুলি গণ্য কৰিছে। অৱশ্যে সমাজে যি দুজন ব্যক্তিক আগবঢ়াই দিয়ে, তেওঁলোকে সকলোকে লগত লৈ আগবাঢ়ি গ'লে অনুষ্ঠানটো সদায় সাফল্যমণ্ডিত হয়। আজি আমি বহুত ঠাইত দেখিছোঁ নেতা কিছুমান আগবঢ়াই দিয়াৰ লগে লগে তেওঁলোকেই
হৰ্তাকৰ্তা বিধাতা হৈ চলাবলৈ চালে বহু অনুষ্ঠান ভাঙি যোৱা আমি দেখিছোঁ। এতিয়া বৰাই যিটো কৈছে তেখেতৰ যদি এই আদৰ্শ আমি সকলোৱে লওঁ তেনেহ'লে অনুষ্ঠানবিলাক নিশ্চয় আমাৰ জীয়াই থাকিব। এতিয়া আমাৰ আৰু এজন এতিয়া তেওঁ নৱপ্ৰজন্ম, মই ভালকৈ জানো জয়ন্ত কুমাৰ বৰা, এওঁ ইয়াৰ আগতো সম্পাদক আছিলে। গতিকে এওঁ নৱপ্ৰজন্মৰ বাবে এই আমাৰ এই অনুষ্ঠানবোৰ কেনেদৰে প্ৰয়োজন ক'বলৈ মই অনুৰোধ জনাইছোঁ। হয়, বহুত ধন্যবাদ। মই সকলোকে প্ৰণাম যাচিছোঁ। আমি যি অনুষ্ঠান ভাগত আজি থিয় হৈ আছোঁ, এই অনুষ্ঠান ভাগৰ আমি সগৌৰৱে ক'ব পাৰোঁ যে আমাৰ আঞ্চলিক ঐক্য, স্বাধীনতা আন্দোলন, সামাজিক সাংস্কৃতিক ঐক্য সাধনত আমাৰ দেওধৰ চাৰিআলিস্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰ আৰু শংকৰী কৃষ্টি বিকাশ কেন্দ্ৰই এক পূৰ্ণ ভূমিকা পালন কৰি আহিছে। পাৰ হৈ যোৱা আজি 70 বছৰ অধিক কাল আমি সগৌৰৱে এটা কথা আমি ক'ব পাৰোঁ যে দেওধৰ চাৰিআলিস্থিত এই অনুষ্ঠান ভাগত যেতিয়া ৰাস উৎসৱ অনুষ্ঠান হৈছিলে, আমি নগাঁৱৰ সাংস্কৃতিক বুৰঞ্জীখনতে যদি আমি মেলি চাওঁ, দক্ষিণ নগাঁৱৰ কোনো অঞ্চলতেই ৰাস উৎসৱ পালন কৰা আমি বুৰঞ্জী পোৱা নাই। অৰ্থাৎ আমাৰ দেওধৰ চাৰিআলিস্থিত এই নামঘৰ ভাগৰ আমাৰ সেই মহান অগ্ৰজ সাংস্কৃতিক কৰ্ণধাৰসকল, যিসকলে ৰাস উৎসৱ পালন কৰি, শংকৰ উৎসৱ পালন কৰি, ভাওনা পালন কৰি, তাৰোপৰি আমি আৰু এটা কথা আমি সগৌৰৱে ক'ব পাৰোঁ, দেওধৰ অঞ্চলৰ সাংস্কৃতিক বুৰঞ্জীত যি পাল্লা সংস্কৃতি আমাৰ এই দেওধৰ চাৰিআলিস্থিত দেওধৰ পাখিমৰীয়া গাঁৱতেই বৰ্তমান পৰিচালনা প্ৰসাৰ হৈ আমাক অঞ্চলৰ সাংস্কৃতিক বুৰঞ্জীত এক উজ্জ্বল নক্ষত্ৰ হিচাপে জিলাকাৰি ৰাখিছে। আমি সেই সাংস্কৃতিক কৰ্ণধাৰসকলক আমি সদায় প্ৰণাম কৰিব লাগিব। আমি যিসকল মহান বায়ন, যিসকল গায়ন, যিসকল নামাচাৰ্য, যিসকল ভাৱৰীয়া, যিসকলে কৰ্মৰ কৰ্ণধাৰ ধৰি এই অনুষ্ঠান ভাগক আজিৰ পৰ্যন্ত পাৰ কৰিলে, আমি সেইসকলৰ ওচৰত চিৰ ঋণী। আমি নৱপ্ৰজন্ম, আমি সেইসকলক মই সদায় প্ৰণাম কৰোঁ, যিসকলৰ মহান আধিক্য, মহান অহুপুৰুষাৰ্থৰ বিনিময়ত আমি এই অনুষ্ঠান ভাগ পাইছোঁ। আমাৰ নৱপ্ৰজন্মই আমি একোৱেই কৰা নাই, আমি তেখেতসকলৰ ওচৰত চিৰ ঋণী। আমি সেইসকলৰ আদৰ্শৰ বাট বুলিবলৈ খোজেই মেলিব পৰা নাই বুলি আমি ক'ব বিচাৰিছোঁ। আমি সেইসকলৰ ওচৰত চিৰ ঋণী হৈ থাকিম। খালি মই এইটোৱে ক'ব বিচাৰোঁ যে সাংস্কৃতিক সামাজিক ঐক্য সাধনত দেওধৰ জলাহ, ৰণথলী, হাতীপৰা, ডাকৰঘাট, এই বৃহত্তৰ পাখিমৰীয়া মৌজালৈকে যি ঐক্য সাধনত যি ভূমিকা পালন কৰিছিল, আঞ্চলিক ঐক্য গঠন কৰাত, সেই ভূমিকা আমি স্বীকাৰ কৰিবই লাগিব। হয়, ধন্যবাদ। আমাৰ জয়ন্ত বৰাই বৰ সুন্দৰ কথা ক'লে নৱপ্ৰজন্মৰ বাবে। নৱপ্ৰজন্ম আগবাঢ়ি যাব। আমাৰ যিসকল আমাৰ প্ৰতিষ্ঠিত লোক আছিল, আমাৰ আগৰ পূৰ্বপুৰুষ, তেওঁলোকৰ আদৰ্শেৰে আগবাঢ়ি যাব। আজি যেনেকৈ আমি শংকৰ গুৰুজনাৰ আদৰ্শেৰে আগবাঢ়ি গৈছোঁ, ঠিক তেনেধৰণে আমি আঞ্চলিক ভিত্তিত আমাৰ যিসকল পূৰ্বপুৰুষ আছিল তেওঁলোকৰ আদৰ্শেৰে আগবাঢ়ি যাব লাগিব। আৰু মোৰ যিহেতু এই দেওধৰ চাৰিআলিতে মোৰ জন্ম, মোৰ ঠাই, এই অনুষ্ঠানৰ লগত মই সৰুৰে পৰা জড়িত। আৰু মই জানো এই দেওধৰ অঞ্চলৰ আমাৰ এই শংকৰ মন্দিৰৰ যি অনুষ্ঠান, ই নগাঁও জিলা নহয়, অসমতে এটা সুনাম আছে। গতিকে আজি ইয়াত আমাৰ বিভিন্ন কাৰ্যসূচী আছে। আমি আজি ইয়াতে থাকিম। আমি সকলো আমি আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব জিকে প্ৰেক্ষাপট। এতিয়া আমাৰ কৃষ্টি সংস্কৃতি সম্পাদক তেখেত বায়নো পদ্ম বৰা, গতিকে তেখেতক আমাৰ জিকে প্ৰেক্ষাপটৰ দৰ্শকক অকণমান এই ৰাস সম্পৰ্কে ক'বলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। আমি আজি যি শ্ৰীমন্ত শংকৰদেৱ নামঘৰ কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত আমি যি ৰাস উৎসৱ পালন কৰিছোঁ হওক, তাৰ আমি সমূহ দায়িত্ব আমি পৰিচালক হিচাপে আমি লোৱা হৈছে। আৰু ৰাস সুন্দৰ হিচাপে হ'ব। ৰাসৰ নগাঁও জিলাৰ যিমানখিনি ৰাসৰ হেৰি আছে, গোটেই তাতকৈও আমি উন্নত কৰি পেলাই এই ৰাসখন আমি দেওধৰ আঞ্চলিকত আমি ৰাসখন পাতিম বুলি আপোনালোকৰ ওচৰত দৃঢ় প্ৰতিজ্ঞ হৈ আছোঁ। আৰু সমূহ গোপীসকলে আমাক যিটো উৎসাহ, যিটো আনন্দ দিছে, আমি নথৈ আনন্দ হৈছোঁ। আৰু এই কৃষ্টি বিকাশ যে চিৰদীপমীয়া ওলাই অহা পূবৰ বেলিৰ নিচিনা সুন্দৰ হৈ পোহৰ হৈ থাকে যে মই তাকেই কামনা কৰি মোৰ আজি হয়, আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি আপুনি পৰিচালনা কৰিব গোটেই। গতিকে দৰ্শকসকল আপোনালোকে চাব, আজি আমাৰ পদ্ম বৰা তেখেতে পৰিচালনা কৰা কেলি গোপাল নাটক
আজি ৰাসৰ ওপৰত প্ৰতিষ্ঠিত কেলিগোপাল নাটক আমি অনুমান কৰিছোঁ নিশ্চয় খুব ভাল হ'ব। আমাৰ দৰ্শকসকলে চাই ভাল পাব। আমি আপোনালোকক দেখুৱাই যাম। গতিকে ধন্যবাদ। আমি এতিয়ালৈ ইয়াৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী কাৰ্যসূচীত আকৌ আমি এই মন্দিৰলৈ আহি আমি আপোনালোকক সকলো দেখুৱাই দিম। প্ৰিয় দৰ্শক, আমাৰ আজিৰ এই ৰাস উৎসৱ উপলক্ষে সংগ্ৰহ কৰা প্ৰথম যিটো খণ্ড যদি আপোনালোকে ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু নতুনকৈ যিসকলে আজি আমাৰ এই ভিডিঅ' চাব তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে। এই আমাৰ আপোনালোকৰ ওচৰত